জুবিনদাৰ সমাধি ক্ষেত্ৰত দান পাত্ৰ কিয়? যিজন মানুহে জন্মৰ পৰা মৃত্যুলৈকে ৰজাৰ দৰে থাকিলে, যিজনে জন্মৰ পৰা মৃত্যু পৰ্যন্ত মানুহক দান কৰোঁতে গৈছে, যিজন এজন মহা দানবীৰ দানী হয়, সেইজন মানুহৰ সমাধি ক্ষেত্ৰত এনেদৰে দান কৰি অপমান কৰা নাই জানো? আৰু তহঁতৰ ইমান বেছি সাহস নে জুবিনদাৰ নিচিনা এজন ৰজাক দান কৰিবলৈ গৈছ? যদি জুবিনদাক ভাল পাওঁ, কিবা দিবলৈ বিচাৰ, তেনেহ'লে সেই পইচাটোৱে দুখীয়া মানুহক কিবা সহায় কৰগৈ, দুখীয়া মানুহক কিবা দি দে, জুবিনদাৰ আত্মাটোৱে শান্তি পাব। এটলিষ্ট তহঁতি জুবিনদাৰ মৃত্যুৰ পিছতো কিবা নহয় কিবা এটা কৰিছ, কিন্তু নাই, ইমানে পইচা বেছি হৈছে তাত দি আছে। এতিয়া যে জুবিনদাক যে দান দিছ, সেই পইচাকেইটা কি কৰিব? কি কৰিব বুলি ভাবিছ? কিছুমানে জীৱিকা হিচাপে লৈ ল'বগৈ, আৰু আমি সেইটো নিবিচাৰোঁ। মই বিচাৰোঁ যে কোনোবাই যদি জুবিনদাৰ নামত কিবা দিব বিচাৰিছ, তেনেহ'লে দুখীয়া মানুহক সহায় কৰ, কাৰোবাক কিবা দি দে। কিন্তু এনেদৰে নহয়, এনেদৰে অপমান কৰা হৈছে। জুবিনদা হৈছে এজন মহা দানবীৰ, তেখেতক এনেকৈ দান কৰি জুবিনদাক অপমান নকৰিবি।